নমস্কাৰ মই মৌচুমীয়ে আপোনালোকক মোৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া হৈছে ব্ৰইলাৰ মাংস কিমান ওজন কিমান আছে মই হেতু নাজানিম আৰু এইখিনি আজি ভাতৰ লগত মাংস জুল কৰি নহয় বা ভাজি কৰি নহয় এইখিনি আজি তন্দুৰী হিচাপে খাম অলপ জুইত পুৰিও খাম আৰু অলপ ভাজি খাম আপোনালোকে ভিডিঅ'টি হেকলৈকে চাই থাকিব আৰু মছলাখিনি বনাই লওঁ প্ৰথমতে আদা নহৰু পিয়াজ বিলাহী এই আটাখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিহি লম আৰু ইয়াত কি কৰি থাকিম আপোনালোকে ভিডিঅ'টি হেকলৈকে চাই থাকিব এইখিনি মোৰ পিহি ললো এনেদৰে আৰু ইয়াত আপোনালোকে জালুকৰ গুড়িও দিব পাৰে মই গোটা জালুকে দিছোঁ এইখিনি ঘৰত মানে গোটা জালুক দিলে বেছি ভাল হয় এয়া চক জালুকখিনিও একে মিহলি হৈ গৈছে একেই হৈ গৈছে তাৰপিছত মই মাংসখিনি ভালদৰে ধুই লোৱাৰ পিছত এনেদৰে মাছ যে আমি ক্ৰছি লওঁ বুলি কওঁ তেনেকৈ লৈছোঁ যাতে মছলাখিনি ভালদৰে সোমাই থাকে ইয়াত আৰু মই কেৰাহীত 3 পিছে বনাম বাকিখিনি জুইত মানুহজনে কৰিব সেয়া মই দেখাই থাকিম এইখিনি এতিয়া ভালদৰে সানি লওঁ আৰু এইখিনি সানি এক ৰাতি মই থৈ দিম তাৰ পিছদিনাহে বনাম আপোনালোকক আজি ভিডিঅ' সামৰাৰ পিছত কাইলৈ আকৌ কৰিব লাগিব আৰু মছলাখিনি নষ্ট নহবৰ বাবে মই হাফৰত থোৱা লাগি থকাখিনিও ইয়াতে লগত মিহলাই দিছোঁ আপোনালোকে এনে কৰে নকৰে জনাবচোন তাৰপিছত মই ইয়াত দি দিছোঁ অকণমান নিমখ অকণমান মানে আৰু জোখমতে দিব আপোনালোকে কিমানখিনি লাগে সেয়া অনুযায়ী দি দিব তাৰপিছত মই ইয়াত হালধি দিছোঁ হালধি বৰ বেছিকৈ নালাগে তাৰপিছত মই মছলা গৰম মছলা মিট মছলা ধনিয়া আৰু ৰেড চিলি পাউডাৰ দিছোঁ তাৰপিছত মই ইয়াত বিহুত খাবলৈ অনা ফ্ৰেছ ক্ৰীম দি দিছোঁ 2 চামুচ আৰু এই ক্ৰীম দিলে খুব ধুনীয়া হয় খাবলৈ তাৰপিছত 1 চামুচ দৈ দিছোঁ 1 চামুচ নহয় অকণমান কমেই দিছোঁ দৈ কমকৈ দিছোঁ তাৰপিছত মই ইয়াত টেঙা চেপি দিম কাজি নেমু টেঙা তাৰপিছত এইখিনি মই চামুচে নহয় হাতেৰে ভালকৈ সানি ল'ম কাৰণ হাতেৰে কৰিলে কামবোৰ বেছি ভাল হয় চামুচে এইবোৰ নকৰোঁ এইখিনি সানিলোঁ দেখিলোঁ যে ইয়াত ৰংটো অকণমান কম হৈছে গতিকে মই ইয়াত ৰেড চিলি পাউডাৰ আৰু অলপ দি দিম আপোনালোকে এইবোৰ নিজৰ জোখমতে দি থাকিব এয়া মই বাওঁ হাতে ৰেড চিলি পাউডাৰ লৈ ইয়াত দি দিম এইখিনি তাৰপিছত মই চচ দি দিওঁ টমেটো চচ বেছি নাই হ'লেও ইয়াত বটলত যিমানকণ ওলাই মই দিম আৰু কমকৈ এইখিনি মই ধুনীয়াকৈ সানি দিম এতিয়া আৰু এইখিনি দিয়াৰ ফলত ৰংটো অকণমান আহিব কাইলৈ চালে আৰু আহিব ৰংটো আৰু এইখিনি এক ৰাতিৰ কাৰণে মই ফ্ৰিজত থৈ দিম আপোনালোকক কোৱাৰ দৰে এয়া দেখিছে 3 পিচ মই লৈছোঁ গেছত বনাবলৈ আৰু বাকীখিনি জুইত বনাব বাঁহৰ মাৰি চুচি থৈছে সেইখিনিও আপোনালোকক মাজে মাজে মই ভিডিঅ' কৰি দেখাম যদি পাৰোঁ এতিয়া এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ কেৰাহী মানে একদম অকণমান তেল দিছোঁ মই ইয়াত মাংস দি দিছোঁ তেল একেবাৰে কমকৈ দিছোঁ আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে সৰু সৰুকৈও মাংস খাব পাৰে মই ডাঙৰ 3 পিচেই বনাম কেৰাহীত আৰু মছলাখিনি যিখিনি থাকিয়ে যায় যিহেতু সেইখিনি মই অকণ ইয়াত লগাই দিছোঁ এয়া অকণ কম জুইত একেবাৰে কম জুইত ভাজি আছোঁ আৰু অকণমান দেৰি পিছতে ইলুটি কৰি দিম আৰু মই এতিয়া লুটিয়াই দিম আপোনালোকে আচলতে এইবোৰ কথা মই ক'ব নালাগে হ'লেও আৰু কিনো কম কৈ আছোঁ কেৰাহীখনৰ তেলবোৰ ইফালে সিফালে যাবলৈ মই এনেদৰে হেলনীয়া কৰি দিছোঁ এয়া সিজিছে যেন লাগিছে আকৌ মই ইলুটি কৰি দিম
আৰু ইয়াত লগালগ ঢাকোন দি দিব নালাগে, ঢাকোন দি দিলে খাবলৈ বেয়া হয়। অলপ দেৰি ঢাকোন নিদিয়াকৈ সিজাই থাকিব লাগে এনেকৈ। আৰু এয়া দেখিছে অকণমান ভিডিঅ' কৰি আনিছোঁ, জুইত মাংস সেকি আছে। এতিয়া ইয়াত অলপ সময়ৰ কাৰণে ঢাকোন দি দিম, প্ৰায় 20 মিনিটমানৰ কাৰণে ঢাকোনখন দি দিছোঁ আৰু গেছটো একেবাৰে কমাই দিছোঁ, নহ'লে দেই যাব পাৰে, লাগি ধৰিব পাৰে। ইয়াত এইখিনি হৈ থাকোঁতে মই চাটনিটো পিহি লওঁ, সেউজীয়া চাটনি, ইয়াৰ লগত জ্বলা চাটনি খাই ভাল লাগিব। জ্বলা চাটনিৰ কাৰণে লৈছোঁ ধনিয়া, কেঁচা জলকীয়া, আদা, নহৰু আৰু এটুকুৰা বিলাহী। ইয়াত নিমখ দি দিম আৰু এইখিনি মই এতিয়া মিক্সিত পিহি লওঁ। এয়া ৰেডি হৈ গ'ল সেউজীয়া চাটনি, জ্বলা চাটনি। 20 মিনিট পিছত মই এয়া ঢাকোন আঁতৰাই আপোনালোকক দেখাইছোঁ। বৰ ধুনীয়া গোন্ধ ওলাইছে, খাওঁ খাওঁ লাগি গৈছে। আপোনালোকে ঘৰত বনোৱা চিকেন তন্দুৰী কেৰাহীত এইদৰে খাই চাব, কিমান ভাল লাগে। আৰু মছলা বুলি বেছি নাই দিয়া আৰু তেলো ইমান কম দিছোঁ, বৰ ধুনীয়া লাগে খাই। আমি প্ৰায়ে খাই থাকোঁ, কিন্তু আজি ভাবিলোঁ ভিডিঅ'টোকে কৰোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এতিয়া ইয়াত অকণমান সময়ৰ কাৰণে আকৌ ঢাকোন দি দিম। এয়া প্ৰায় সিজিছে আৰু ঢাকোন আঁতৰাই আপোনালোকক দেখাইছোঁ। আৰু অলপ সময় ঢাকোন নিদিয়াকৈ এইদৰে গেছৰ ওপৰত সিজাই আছোঁ। আৰু আপোনালোকে দেখিছে এই যে ৰঙা ৰঙা পৰিছে, এইখিনি দেই যোৱা নাই, ইয়াৰ মছলাখিনিহে অকণমান জ্বলি গৈছে। কিন্তু এইকণো যদি নহয়, মাংস একেবাৰে বগা বগা হৈ থাকিলে ভাল নালাগে খাই, আৰু এইখিনি সোৱাদেই বেলেগ মছলাৰ। আৰু এটুকুৰা এঙাৰ মই গেছত এইদৰে পুৰি লৈছোঁ। এঙাৰডোখৰ অকণমান সময় হ'ল, সেইকাৰণে ঠাণ্ডা হৈ গৈছিলে। তাৰপিছত গেছটো মানে অফ কৰি দিম আৰু এতিয়া। কিন্তু তাৰ আগত মই সিজিছে নাই সিজা কাটা চামুচেৰে এইদৰে চেক কৰিছোঁ, আৰু খুব ধুনীয়াকৈ সিজি গৈছে, কাৰণ বহুত সময় সিজোৱা হৈ গ'ল। আপোনালোকে এইদৰে ঘৰত বনাই খাবচোন আৰু কমেণ্ট কৰি জনাব, বা মোৰ ভিডিঅ'তনো কেনেকুৱা হৈছে সেইটোও ক'ব। এতিয়া মই কি কৰিছোঁ, এটা ষ্টীলৰ বাতি ইয়াৰ ওপৰত দি দিছোঁ, গেছটো অফ কৰি লৈছোঁ। তাৰপিছত মই ইয়াত এঙাৰডোখৰ দি দিছোঁ জ্বলি থকা, আৰু ইয়াতে মই এতিয়া মিঠাতেল দিম অকণমান। আপোনালোকে যিকোনো তেল দিব পাৰে, ৰিফাইন তেলো দিব পাৰে। তাৰপিছত ইয়াৰ মানে কি হয়, ইয়াত তেলটো দিয়াৰ লগে লগে যিটো ধোঁৱা ওলায়, সেইটো মানে একদম জুইত পুৰাৰ দৰে গোন্ধ ওলায়, বৰ ধুনীয়া গোন্ধ ওলায়। সেইকাৰণে এইখিনিত মই এনেদৰে দি দিছোঁ। আৰু এইখিনি মই কভাৰ কৰি দিম, মানে ঢাকোন দি বন্ধ কৰি দিম। আৰু কেমেৰা কোৱালিটিটো ভাল হ'লে চাগে বহুত ধুনীয়া লাগিলেহেঁতেন দেখিবলৈ, কিন্তু আপোনালোকে দেখি গম পাইছে। আৰু এয়া চাওক, আপোনালোকক দাঙি দেখাইছোঁ, ভিতৰটো গোটেই ধোঁৱা ধোঁৱা আৰু জুইত পুৰা দৰে গোন্ধাইছে। এইখিনি কৰিলে চিকেন তন্দুৰী খাবলৈ বিৰাট ধুনীয়া হয়। এয়া হৈ গ'ল, আমি খাব পৰা হৈ গ'লোঁ। আৰু এইখিনি মই এতিয়া প্লেটত সজাই ফটো মাৰিলোঁ অলপ। আৰু এয়া ধুনুক খাবলৈ দিম এতিয়া। আৰু এয়া হৈছে জুইত পোৰা মাংস, একদম ডাঙৰ ডাঙৰ দুডোখৰকৈ সজাই দেখাইছোঁ আপোনালোকক প্লেটত। ছোৱালীকো অকণমান খোৱালোঁ, কাৰণ ধুনীয়াকৈ সিজিছে, একো দিগদাৰ নকৰে, সেইকাৰণে তাই অকণমান খুৱাই দিছোঁ তাইকো। জুইত পোৰা মাংসখিনি আমি একেলগে এইদৰে প্লেটত লৈ খাইছিলোঁ। আৰু আজি মই ভিডিঅ'টো এইডোখৰতে সামৰিব বিচাৰিছোঁ। মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ সামৰিছোঁ, বাই বাই।